Good morning and welcome back to my channel. আৰু বহুত দিন আপোনালোকৰ ওচৰত ভিডিঅ' লৈ আহা নাই। আজি ভাবিছো আপোনালোকৰ ওচৰত এটা vlog ভিডিঅ' লৈ আহোঁ। তেন্তে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছো আমাৰ ঘৰৰ সৰু ফুলৰ বাগিচাখনৰ পৰা। তে আমাৰ ঘৰৰ বাগিচাখনত কি ফুল আছে চাব বলক। এয়া পাত ফুল লাগি আছে আৰু এটো ফুলটো কেনেকুৱা গম নাপাওঁ, কলিটো লাগিছেহে। ফুলটো ফুলিলেহে গম পোৱা যাব, কিন্তু দেখিব খুবেই মৰম লাগিছে। আৰু এ নাৰ্জী ফুলৰ গছ আছে, কিন্তু ফুল লাগা নাই। আৰু এটো সৰু ৰঙা ফুল আছে, আৰু এটো অপৰাজিতা ফুল। ফুলবোৰ ফুলি থাকিলে আসলতে বহুত ধুনীয়া লাগে দেখিব কাৰণে। আৰু এবিধ ফুল কি বহুত মৰম লাগে এই ফুল দেখিবলৈ। এনেকুৱা আসলতে বহুত ফুল যদি লাগি থাকে তেনেহলে বহুত মৰম লাগে দেখিব। আৰু এটো বগা ফুল, আৰু এটো গোলাপ ফুল লাগি আছে, বগা গোলাপ। আৰু ইয়াত লাগি আছে কিবা হালধীয়া ফুল, এই ফুলটোৰ নাম মই নাজানো। আৰু এইয়া গুলনেমু লাগি আছে, সৰু হৈ আছে, খাব হোৱা নাই বাৰু। আৰু ইয়াতো টাবত কিছুমান ফুল লগোৱা হৈছে। এই হালধীয়া ফুল এটো ফুলবোৰ দেখিব মৰম লাগে, কিন্তু সকলোবোৰ ফুলৰ নাম নাজানো মই কি। এখনে সৰু ফুলৰ বাগিচা এখন বনোৱা হৈছে আৰু এইফালে লাগি আছে সৰু টিকলু নেমুবোৰ খোৱা হোৱা নাই বাৰু, খাব হোৱা নাই। ডাঙৰ হলেহে খাব পৰা যাব। আৰু এই ফুলবিধ দেখিছেনে? ফুলবিধৰ নামো মই নাজানো, কিন্তু দেখিব বহুত মৰম লাগে। এনেকুৱা ফুল বহুত আছিলে, কিন্তু মৰহি গ'ল। আৰু এই পুলিটো মৰহি গৈছে, ভালকে অলপ যত্ন ললেহে। আৰু এতিয়া আহিছো মই ভিতৰত। মায়ে মোৰ কাৰণে ৰাখি থৈছে মেগী। তো মেগীখিনি খাই লওঁ, খাই পেলাই আপোনালোকক লগ পাই আছো। এইখিনি কাম মোৰ কৰা হৈ গ'ল। আৰু এতিয়া মই আছো আমাৰ ঘৰৰ পাছফালৰ বাৰীত কি লাগিছে আপোনালোকক দেখুৱাম বলক। আৰু এইজোপা হৈছে ভাতকেৰেলা গছ। ইয়াত ভাতকেৰেলা লাগিছে, সৰু হৈ আছে, এইবোৰ লাগি আছে বাৰু। ভাতকেৰেলা এতিয়া বহুত টিকলু হৈ আছে, আৰু যিকেইটা ডাঙৰ হৈছিল সেইকেইটা খোৱা হ'ল বাৰু। মই কিন্তু ভাতকেৰেলা খাই একদম বেয়া পাওঁ দেই। আপোনালোকে বাৰু কেনেকুৱা পায় জনাবচোন। আৰু কি আমাৰ বাৰীত আছে দেখুৱাই আছো বলক। আৰু আমাৰ বাৰীত আছে এয়া শাক, মৰিচা শাক, এয়া মায়ে লগাইছে। আৰু আছে জলকীয়া, বিহ জলকীয়া। মোৰ হলে খুব ভাল লাগে খাই বিহ জলকীয়া। আৰু সৰু জলকীয়াও আছে। এইটো কি জলকীয়া মই নাজানো, এয়া ক'লা কি জলকীয়া গম নাপাওঁ। এয়াও লাগি আছে, সৰুকে হৈছে আৰু চব্জি বাগান এখন। আৰু ইয়াতো লাগি আছে বিহ জলকীয়া এয়া। আৰু এয়া হৈছে পদিনা, এনেকে লগাই ৰাখিছে। আৰু এয়া কিহবাৰ পুলি লগাইছে, এয়া জলকীয়াৰ পুলি আৰু বেঙেনাৰ পুলি, এইবিলাক কিবা আছে এনেকে লগাইছে। এয়া সৰুকে এখন চব্জিৰ বাগান হৈছে, আৰু ডাঙৰ হলে খাব পৰা যাব। ইয়াত কি লাগে। আৰু আমাৰ পিছফালৰ পৰিৱেশটো এনেকুৱা ধুনীয়া বতাহ দি আছে। আৰু এইজোপা লাও গছ, লাও লাগিছে বাৰু ইয়াত, খোৱা হৈছে ঘৰত। পৰিৱেশটো এনেকুৱাই পাছফালৰ পৰিৱেশটো। আৰু সেইটো দেখিছে নহয়, সেইটো ডাঙৰ পুখুৰী হয়। এতিয়া গছ-গছনিৰ পৰা ধৰিব পৰা হোৱা নাই, গোটেই মানে জংঘল নিচিনা হৈ গ'ল, গোটেই বন সেনেকে মানে হৈ গ'ল। আমাৰ সৰু এইবোৰে।
মৰ্ণিঙত সিমানখিনি ভিডিঅ' কৰাৰ পাছত আৰু ভিডিঅ' কৰা নহ'ল। ভাত পানী খাই শুই গ'লোঁ। টোপনি বহুত লাগি আছিলে। এইমাত্ৰ সাৰ পাইছোঁ, 5টা বাজিল। এতিয়া যাওঁ মামা এজনৰ ঘৰত, মানে কিবা কাম এটা আছে, তাত গৈ আপোনালোকক লগ পাই আছোঁ। আহি আছোঁ এতিয়া। চাই থাকক আমাৰ গাঁওখনৰ অলপ পৰিৱেশ আপোনালোকক দেখাম। মামাহঁতৰ ঘৰ আহি পাই গ'লোহি আৰু মামাৰ ছোৱালীজনী আৰু মই দুয়োজনী পুখুৰীৰ পাৰতে বহি এনেদৰে ধুনীয়া পৰিৱেশটো উপভোগ কৰি আছোঁ। বহুত ধুনীয়া বতাহ দি আছে আৰু ইয়াত বহি থাকি মানে বহুত ভাল লাগি আছে। আৰু তাই মোৰ লগতে আছে। পুখুৰীৰ পাৰত দুয়োজনীয়ে ধুনীয়াকৈ বতাহ লৈ আছোঁ। মানে বহুত ধুনীয়া লাগিছে পৰিৱেশটো। এতিয়া মানে ইমান গৰমত যদি অলপ এনেকুৱা ঠাইত বহি ধুনীয়াকৈ বতাহ লৈ থকা যায়, বহুত ভাল লাগে মনটো। দুয়োজনী এয়া আৰু সেইখন দেখিছে নহয়, সেইখন স্কুল হয়। তাতে বহুত কোনোবাই এতিয়া মামীয়ে চাহ লৈ আহিছে। চাহ খাই ঘৰত গৈ আপোনালোকক লগ পাই আছোঁ। মামাহঁতৰ ঘৰৰ পৰা অহাৰ পিছত আৰু ভিডিঅ' কৰা নহ'ল আৰু এতিয়া ৰাতি 10টা বাজিল। ভাত পানী খোৱা হৈ গ'ল। ভাবিছোঁ আজিৰ ভিডিঅ'টো ইমানখিনিতে শেষ কৰোঁ। তেনেহ'লে কেনেকুৱা লাগিল আজিৰ ভিডিঅ'টো চাই? যদি ভাল লাগিল লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব। আৰু যদি মোৰ চেনেলটো নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ। তেতিয়ালৈকে বাই।